কি কবি? নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশ বিশ্বাস। শুনক This is my bike. Oh, অৱস্থা এতিয়া উলিয়ালো আমাৰ অসমৰ ৰাস্তা ইয়াত ইমান বছৰ ৰাস্তাটো ঠিক কৰি দিয়া নাই গুড মৰ্ণিং মই গৈ আছে সোনাৰী আৰু মোৰ গৈ আছে কল্প কিবা কবি নেকি আৰু সোনাৰী গৈ আছোঁ আৰু কেলৈ গৈ আছ কৈ দে অলপমান এতিয়া মানে খেলৰ পেণ্টবিলাক কেইটামান ল'বলৈ আছিলে গৈ আছোঁ আৰু তো গাইজ কেলৈ গৈ আছোঁ গম পালে এতিয়া আমাৰ মানে অলপমান কাম আছে সৰু সুৰা কামটো কৰি আৰু চিধা আকৌ বেগ দি যাব লাগিব তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বৰষুণটো অলপ দি আছে বাৰু তো গাইজ ফাইনেলি তিয়খাত পাই গ'লোঁ আহি পিনি সোণাৰীলৈ 9 কিলোমিটাৰমান হয় আৰু কল্পঘৰটো আৰু দূৰ তাৰ ঘৰটো আমাৰ ঘৰৰ পৰাই 10 কিলোমিটাৰ হয় তাৰপৰা আকৌ সোণাৰীলৈকে 18 কিলোমিটাৰমান হ'ব অহা যোৱাটো 36 কিলোমিটাৰমান হ'ব অহা যোৱা পাৰ হৈ আহিলোঁ আৰু ইয়াত টিং মাৰি আছে পূৰা ইয়াত মেডিকেল কলেজ খুলিব মানে টিং মাৰি পিনি আছে সেইকাৰণে মেডিকেল কলেজ খুলিব মানে বনাই আছে আৰু হ'বই আৰু 3-4 বছৰৰ পিছত পূৰা কমপ্লিট হৈ যাব মেডিকেল কলেজখন বনাই আছে সেয়াই আৰু ভিডিঅ'টো চাই থাকক লাষ্টলৈকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি আৰু সোণাৰী আৰু 3 কিলোমিটাৰমান আছে মোৰ তাৰ মানে বুটযোৰ অলপমান ফাটি গ'ল আৰু চিলাব লাগিব আৰু ই কিবা পেণ্ট চোলা ল'ব তাকে দেখাই আছোঁ পিছত তো গাইজ টাউন পাই গ'লোঁ আহি পিনি ডাইৰেক্ট বুটযোৰ দিনৰ চিলাবলৈ কাৰণে তাৰপিছত বেলেগ কামত গৈ তো গাইজ বুটটো চিলাব দি দিলোঁ এতিয়া আমি এবাৰ বুট ল'বি এই বুট ল'ব বোলে তাকে চাবলৈ গৈ আছোঁ গ'লমাৰ্কত আৰু আধা ঘণ্টা পিছত মাতিছে বুটটো ল'বলৈ কাৰণে আমি বজাৰখিনি কৰি তাৰপিছত গৈ আছোঁ আকৌ বুটযোৰ ল'ব আছে আমাৰ সোণাৰী গ'লমাৰ্ক ইয়াৰ বুট চুট চব লৈ হৈ গ'ল এতিয়া মোৰ চিলেক্টটো নাপালোঁ আৰু মোৰ এটা কাম আছে আৰু বেংকত কামটো কৰি পিনি বুটটো লৈ চিধা ঘৰত ভিডিঅ' নকৰিলে আৰু চবেই দেখাই থাকে আৰু মইনো কি দেখাম বুলি সেইকাৰণে নকৰিলে আৰু ভিডিঅ'টো তাকে আমাৰ কাম শেষ পূৰা আৰু এতিয়া অকল বুটযোৰ ল'বলৈ আছে আৰু কিবা এটা খাম আৰু তেতিয়া ঘৰ যাব লাগিব হয় নাই তাৰপৰা প্ৰেক্টিছ আৰু বৰষুণ আহি গ'ল বেগ চিলাই আছে কলপৰ মোৰ দুটাযোৰ হৈ গ'ল ইয়াত বুটযোৰ আছিলে আমি তো গাড়ী চাবা মাহ হৈ গ'ল এতিয়া চাইকেলখন লওঁ তাৰপৰা যাম বৰষুণ দিছিলে এতিয়া আহিলে আৰু বৰষুণটো তাৰপৰা চাইকেল চাইড মাহে থাকিলে ন চাইকেল চাইডত তাৰ আছে ডাঙৰটো মজা আহিছে কিন্তু দেই আমাৰ বৰষুণ দিছে যে আমাৰ চাইকেলটো ইয়াতে পাৰ্কিং কৰিছিলোঁ
ব'লা যাওঁগৈ বল চলো এই চালা বৰষুণ জাষ্ট আহিছে দেই পূৰা আমাৰ ফালে দিয়াই নাই বোলে বৰষুণ দিব আৰু এইখনে আমাৰ সোণাৰী টাউন তাত মানে সৰু সুৰা টাউন আৰু আগফালে গৰু ওলাই গ'ল আগে আগে গৈ আছে আমাৰ কলপতা দিল বৰষুণ আহিব চাগে দে আমাৰ ফালে পূৰা কোলা হৈ আছে পূৰা ফালিছে কি হ'ল মানে মোৰ চাইকেলখনৰ বেৰেক নাই সেইকাৰণে মই স্পীডত যাব পৰা নাই অকণমানো বেৰেক নাই মানে পেডাৰ কোঠাৰটো কোনোবা নধৰে পূৰা ঘূৰিয়ে থাকে মানুহৰ মাজত ভিডিঅ' নাই ইমান মানে শিকা নাই তথাপিতো চেষ্টা কৰিছোঁ আৰু আমি এতিয়া কিবা এটা খাব লাগিব সন্দিকৈ কি খাবি কল কি খাবি পৰঠা 30 ন কল্প কি খাবি কি খাবি মই পৰঠা খাম পৰঠা খাবা আৰু কি খাম এই তোৰ নামটো কেনে ক নামটো কেনে লাষ্ট কৰিছে লাষ্ট আহি গ'ল আমাৰ সেয়া পৰঠা কলপতা ষ্টাৰ্ট আমাৰ পৰঠা খোৱা হৈ গ'ল এতিয়া চানা ল'ব লাগিব লগৰ এটা চানা নিব দিছে ৰাস্তাত ৰখি আছে বোলে মানে ৰাস্তাত ৰখি থাকে নাই তাৰ দোকান এখনে আছে ৰাস্তাত ইয়াত আমাৰ দদৌ এজনে পূৰা মজা চানা বনায় তাৰপৰা লৈ লওক চানাটো চানা 20 টকা দিয়ক মই নালাগে কেউ নক আমি ওলাই গৈছোঁ এতিয়া এতিয়া আমাৰ খানা লোৱাটো হৈ গ'ল মানে দুজনে ইয়াত মজা খানা বনাই আমি কলেজ আহিলে মানে ইয়াতে খাওঁ কেতিয়াবা মানে প্ৰায়ভাগ ইয়াতে খানা খাওঁ আৰু আমি দুজনে পূৰা ধুনীয়াকৈ বনাই দিয়ে খানাটো বেছি দীঘল নকৰোঁ আৰু সিমানে আমি ঘৰলৈ গৈ আছোঁ এতিয়া ঘূৰি লৈ তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু ভালে হ'ব তো বাই বাই গাইজ নপাহৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিয়ক আৰু বঢ়িয়া অলপ বেছি কৰি দিলে বাৰু একো নাই কি কবি তই এতিয়া কি কবি নমস্কাৰ মোৰ নাম শ্ৰী বিকাশ বিশ্বাস মই বহুত আনন্দময় কাৰণ আপুনি মোৰ খানা আনিছে ন বহুত ফূৰ্তি মই